কাতি বিহু উপলক্ষে ৰবাব টেঙা খাবলৈ যাম ক'ত যাম আমি আহি থাকা একে পাঁচ জায়গাটো যায় পেনেহে কম আমি আহি আছো আজি কাতি বিহু প্ৰথমে আপোনালোকক আমাৰ ফালৰ পৰা সকলোলৈকে কাতি বিহু শুভেচ্ছা জনালো আমাৰ ইয়াত প্ৰতি বছৰে কাতি বিহুৰ দিনা এনেকৈ টেঙা খাবলৈ সকলো ওলাই আহে এইটো এটা পৰম্পৰা বুলি ক'লেও ভুল নহ'ব আৰু দেখিছেনে সকলোবিলাক মানুহ এনেকৈ নিজৰ নিজৰ পৰিয়ালৰ লগত টেঙা খাবৰ কাৰণে ওলাই আহিছে আচলতে বহুত ভাল লাগে ব্যস্ততাৰ মাজতে যে এনেকৈ এটা দিন আমি বিহুৰ দিনা সকলোৱে লগত এনেকৈ টেঙা খাই পেলি আমি ফূৰ্তি তামাচা কৰিব পাৰোঁ আৰু টেঙাখিনি দেখি মই এতিয়াও মানে লোভৰ পানী পৰিয়ে আছে বৰমাই ৰবাব টেঙা কাটি দিলে আৰু আমি গোটেইখিনি একেলগে বহি লৈছোঁ আৰু ধনিয়া পাত আৰু জলকীয়া দি মানে কি কম এনেকুৱা সোৱাদ আছিল নহয় খাবলৈ আমাৰ এডি যোৱাবাৰ সৰু হৈ আছিলে কাৰণে আনিব পৰা নাছিলোঁ কিন্তু এইবাৰ সি আহিব পাৰিছে আৰু বহুত ফূৰ্তি পাইছে সি মানুহ দেখি টেঙা খাই মেলি মানে পুৰা এনজয় কৰিছে গোটেইডাল বনাইছে ওটা খাই হৈ গ'ল আৰু এই টেঙা খাই আমি উভতিবলৈ ধৰিছোঁ আৰু মানুহ দেখিছেনে কেনেকুৱা মানুহ আছে নহয় টেঙা খাবলৈ যে সকলো এনেকৈ ওলাই আহিছে দেখিয়ে ভাল লাগিছে আমি টেঙা খাই আহি পালোঁ আৰু মায়ে সন্ধিয়া সময়তে তুলসী তলত বন্তি দিছে আৰু অলপ প্ৰসাদো ইয়াতে আগবঢ়াইছে মায়ে আগতে কাৰ মনত আছে বাৰু এনেকৈ কোন গৈছিলে আগতে মানুহৰ ঘৰে ঘৰে তুলসী তলত সেৱা কৰি যে আমি বুট কল এনেকৈ খাওঁ মানে মনত পৰি গৈছে আজিকালিতো তেনেকৈ ল'ৰা ছোৱালী পোৱাই নাযায় আৰু ইয়াৰ ৰিধি আৰু মায়ে ধুনীয়াকৈ সেৱা কৰিছে আমাৰ ৰিধিক চাওকচোন দুষ্ট কৰি সেৱা কৰি আছে আৰু প্ৰসাদ খাই মেলি এপাক আহিলোঁ দোকানলৈ কাৰণ দোকানলৈতো নাহিলে নহ'ব ন যিহেতু আমাৰ দুখন ঘৰ নিচিনা হৈ গ'ল আৰু এই দোকানলৈ আহিছোঁ মানুহজনে পূৰা ব্যস্ত হৈ আছে ইয়াতো ধুনীয়াকৈ চাকি বন্তি দিলে বাৰু মই দিব পৰা নাই যে সেইকাৰণে মানে সেইফালে নগ'লোগৈ আৰু এয়া মানুহজনক মানে প্ৰসাদো দিবলৈ আহিলোঁ আৰু মানুহজন দেখিছে পূৰা ব্যস্ত মানে